আঠটামান প্ৰশ্নৰ উত্তৰ আমি পালোঁ। তো 7টা ভালেই হৈছে, আলোচনাটো ভালেই চলিছে। তথাপিও আমি যিবিলাক জানিব বিচাৰিছোঁ এইবিলাক চৰকাৰৰ হাতত তথ্যবিলাক ক্লিয়াৰকৈ নাই। আৰু আমি স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত 6.3 যিটো আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ যি এটা দফা আছিল, ইয়াৰ ওপৰত এটা প্ৰশ্ন আছিল। এই প্ৰশ্নৰ উত্তৰ মানে গভৰ্ণমেণ্টে চিনচিয়াৰলি দিয়া নাই। আৰু বৰ্তমানে অসম চৰকাৰে বেলেগকৈ কয়, BTC চৰকাৰে বেলেগকৈ কয়। অসম চৰকাৰে কৈছে যিটো স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ যিটো কাম, এইটো BTCৰ স্কুলবিলাক কলেজবিলাক BTCয়ে কৰিব। আৰু এইবিলাক BTCয়ে কোনটো আইনত, কোন গাইডলাইনৰ বা কোন ৰুলছৰ অধীনত এই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব, ইয়াৰ চিনচিয়াৰলি তেওঁলোকৰ উত্তৰ নাই। সেই হেতুকে আমি দাবী কৰিছিলোঁ, সেইটো এটা চুক্তিৰ এটা দফা হয়, দফা ইমপ্লিমেণ্টেশ্যন কৰাৰ দায়িত্ব চৰকাৰৰ হয়। সেইটোকে 6.3 এটা খুব চেঞ্চিটিভ ইছ্যু হয়। এইটো ক্লিয়াৰলি আলোচনা কৰি কিবা এটা ফাইনেল সিদ্ধান্ত হওক, এইটো আমি দাবী কৰিছিলোঁ। কিন্তু চৰকাৰে ইয়াৰ ওপৰত চিনচিয়াৰলি উত্তৰ দিয়া নাই। মানে তেওঁলোকৰ মানে অনিচ্ছাহে দেখা যায়। এইটোকে আমি ভাবিছোঁ যে BTCৰ যিটো স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ যিটো দায়িত্ব, সেইটো BTC গভৰ্ণমেণ্টৰেই। যেতিয়া BTCয়ে ইয়াৰ ওপৰত চিনচিয়াৰলি অলপ আমি কাম কৰিব লাগিব আৰু BTCয়ে সেইটোৰ ওপৰত এটা প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাম খুব গুৰুত্ব দি পেলাই কৰিব, সেইটো আমি আশা ৰাখিছোঁ। ইয়াৰ পিছত আমি মাল্টিয়াৰ্ছৰ ক্ষেত্ৰত অকল মাত্ৰ কেনেকৈ 193 জনকে দিব পাৰিলে, এইবাৰ যোৱাবাৰৰ যিটো 25 কোটি টকা 500 জনৰ এক্স গ্ৰেচিয়া দিব পৰা যিটো বাজেট প্ৰভিজন আছিল, ইয়াৰ ভিতৰত মাথোন 193 কিয় দিলে, তেওঁলোকে ক্লিয়াৰলি ক'লে যে তেওঁলোকৰ হাতত এতিয়া মানে মাল্টিয়াৰ্ছৰ লিষ্ট নাই। মাল্টিয়াৰ্ছৰ তেওঁলোকৰ হাতত তথ্য নাই কাৰণে তেওঁলোকে মাত্ৰ এইখিনি দিব পাৰিলে। তেতিয়া আমাৰ প্ৰেছ মুছাহাৰী সন্মানীয় MCLA ডাঙৰীয়াই সেইটোৱে প্ৰশ্ন কৰিছিলে যে এপছু আন্দোলন, BLT আন্দোলন 2003 চনত যিমান মাল্টিয়াৰ্ছৰ লাগিছিল বা দিব পৰা গ'লহেঁতেন বুলি কোৱাত আমাৰ CM মহোদয়ে এইখিনিয়ে কথা ক'লে যে মানে যিটো 2024 চন আগৰ যিটো লিষ্ট, এই লিষ্টখনকো ষ্টেট গভৰ্ণমেণ্টক বিশ্বাসত লোৱা নাই। ইয়াৰ কাৰণে এইটো আকৌ স্ক্ৰুটিনি কৰাৰ প্ৰয়োজন হৈছে। এইটো আকৌ স্ক্ৰুটিনি কৰিব বুলিহে আজি সদনত স্পষ্টকৈ আমি জানিব পাৰিলোঁ। সেই সময়ত অসম চৰকাৰে ঘোষণা কৰা মানে যিটো 2024 চন BTC গভৰ্ণমেণ্টে মানে ফাইনেল সিদ্ধান্ত কৰি তেওঁলোকে দিয়া যিটো লিষ্ট, এই লিষ্টৰ ওপৰতো আজি সন্দেহৰ মানে এপছু আৰু BLTৰ মাল্টিয়াৰ্ছৰ ওপৰত সন্দেহ আহিছে বুলি কোৱাত খুব আশ্চৰ্যজনক হৈছে। আৰু আমি খুব মনত দুখ আৰু বেদনা লৈ পেলাই আজি আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাবলৈ বাধ্য হ'লোঁ এইখিনি কথাটো। क'क्राझार सहरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2023-24 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 7 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंग्लिश स्पीकिंग स्किल्स, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसन्नोब्ला नैबे मबाइल नाम्बार
6008532888 एबा 8638167582 आव कल खालामनानै स्लट लानो हागोन।